নমস্কাৰ, এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ, কিয়নো আজি অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। জল্পনা কল্পনাৰ অন্ত পেলাই আজি অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। লগতে আজি ভাৰত বন্ধ আছিলে। ভাৰত বন্ধৰ প্ৰভাৱ ক'ত কি পৰিছে চাওঁ আহক। বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। 3টা পৰ্যায়ত অসমত অনুষ্ঠিত হ'ব বিধানসভাৰ নিৰ্বাচন। অসম বিধানসভাৰ নিৰ্বাচন 3 পৰ্যায়ত 27 মাৰ্চ, 1 এপ্ৰিল আৰু 6 এপ্ৰিলত। অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা। 3টা পৰ্যায়ত হ'ব অসম বিধানসভাৰ নিৰ্বাচন। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন 27 মাৰ্চত। 47টা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন 1 এপ্ৰিলত অনুষ্ঠিত হ'ব। মুঠ 39টা সমষ্টিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন 6 এপ্ৰিলত অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত 40টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ আৰু 2 মে'ত অনুষ্ঠিত হ'ব ভোট গণনা। আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে DSP হ'ল ধিং এক্সপ্ৰেছ খ্যাত হিমা দাস। অসম আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক হ'ল হিমা দাস। সৰু সজায়ত গ্ৰহণ কৰিলে হিমা দাসে নিযুক্তি পত্ৰ। মুখ্যমন্ত্ৰী আৰক্ষী সঞ্চালকৰ উপস্থিতিত হিমা দাসে গ্ৰহণ কৰিলে নিযুক্তি পত্ৰ। এই অনুষ্ঠানতে 597 গৰাকী উপ পৰিদৰ্শকক নিযুক্তি প্ৰদান কৰা হৈছে। ক্ৰীড়া নীতি 2017-18 ভিত্তিত হিমা দাসক DSP ৰূপে নিযুক্তি দিয়া হৈছে। নিযুক্তি লাভ কৰি উৎফুল্লিত হৈ পৰিছে হিমা দাস। মুখ্যমন্ত্ৰীকে ধৰি হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে হিমা দাসে। আৰক্ষীৰ পোছাক পিন্ধি হিমা দাসে গ্ৰহণ কৰিলে নিযুক্তি। আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে আজি ভাৰত বন্ধ আছিলে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যতো এই বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। সমগ্ৰ দেশৰ ব্যৱসায়িক সংগঠনকে ধৰি কেইবাটাও পৰিবহণ সংগঠনে শুকুৰবাৰে ভাৰত বন্ধ ঘোষণা কৰিছে। শুকুৰবাৰে ৰাতিপুৱা 6 বজাৰ পৰা সন্ধিয়া 8 বজালৈ ঘোষণা কৰা হৈছে ভাৰত বন্ধৰ। কনফেডাৰেশ্যন অফ অইল ইণ্ডিয়া ষ্টেটাৰ্ছে GST নিয়মৰ পৰ্যালোচনাৰ দাবী জনাই এই বন্ধৰ আহ্বান জনাইছিল। শেহতীয়াকৈ GST সামগ্ৰী আৰু সেৱা কৰ আইন সংশোধন কৰা হৈছে, যাৰ বিৰোধিতা কৰি আছে এইবোৰ সংগঠনে। তেওঁলোকে কয় যে এই সংশোধনবোৰে ব্যৱসায়ত প্ৰভাৱ পেলাব। দেশৰ সকলো ৰাজ্যৰ বেছিভাগ ব্যৱসায়িক সংগঠনে এই বন্ধক সমৰ্থন কৰাৰ লগতে অসম জাতীয় পৰিষদ, কামৰূপ চেম্বাৰ্ছ অফ কমাৰ্চেও এই বন্ধৰ সমৰ্থন জনায়। ৰাতিপুৱাৰে পৰা ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত ভাৰত বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে। এই বন্ধৰ ফলত দেশৰ জনসাধাৰণে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আৰু আন এটি গুৰুত্বপূৰ্ণ বাতৰি হৈছে বালাকোট এয়াৰ ষ্ট্ৰাইকৰ 2য় বাৰ্ষিকী। ভাৰতীয় বায়ু সেনাক প্ৰশংসা প্ৰতিৰক্ষা মন্ত্ৰীৰ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে টুইটাৰ যোগে কয় যে বালাকোট এয়াৰ ষ্ট্ৰাইকৰ 2য় বাৰ্ষিকীত মই ভাৰতীয় সেনাৰ অসাধাৰণ সাহস আৰু অধ্যৱসায়ক অভিবাদন জনাইছোঁ। বালাকোট আক্ৰমণৰ সফলতাই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতৰ শক্তিশালী সংকল্প দেখুৱাইছে। আমি আমাৰ সশস্ত্ৰ বাহিনীৰ বাবে গৌৰৱান্বিত, যিয়ে ভাৰতক সুৰক্ষিত আৰু নিশ্চিন্ত কৰি ৰাখে।